দেউতা, মই ওলাই ৰেডি হৈ গলো, ব'লা যাওঁ। পাপু, মই গাটো ধুই লওঁ, ৰ'বা অলপ দেৰি। পপু, দেউতাই গা ধুয়ে ভাতকেইটা খাই লোৱা। ঠিক আছে মা, আজি মই সোনকালে আহিম, আহি কেনে মোক পঢ়িবও লাগে। তই যাওঁনো কেলে? দেউতাইতো তোক কেতিয়াও লগ নধৰে তেখেতৰ লগত চব্জি বেচিবলৈ। কিন্তু মা, ঠেলাখন বহুত গধুৰ হৈ যায় আৰু দেউতাই টানি টানি ভাগৰি যায়, সেইকাৰণে মই তাৰ লগত যাওঁ। এনেও মা, মোৰ চব্জি বেচি থাকোঁতে পঢ়া হৈ যায়। সেইটো কেনেকৈ? যেতিয়া দেউতাৰ পৰা কোনোবা বস্তু কিনে, মই মনে মনে চব হিচাপ কৰি থাকোঁ, দেউতাই হিচাপ কৰাৰ আগতেই। আচ্ছা, ময়ো চাওঁচোন হিচাপত তুমি কিমান পাকৈত আছা। মোক এইটো কোৱা, 20 টকা কেজিকে 3 কেজি ভেন্দিত কিমান ল'বা? আৰু পিঁয়াজ 50 টকা কেজিকে আধা কেজিত কিমান হ'ব? এইটো একেবাৰে চমু হয় দেউতা। ভেন্দি 60 টকা আৰু পিঁয়াজ 25 টকা, হয় না? আচ্ছা ঠিক আছে, সেইজন গ্ৰাহকে যদি আধা ডৰ্জন কল লয় তেতিয়া কিমান ল'বা? কল 60 টকা ডৰ্জন, তাৰ মানে 60 টকা আৰু 25 টকা লগত 30 টকা, টোটেল পুৰা 115 টকা ল'ম দেউতা। বা পপু, পাৰিছা, আৰু ভালকে পঢ়িবা। আৰে, মোৰচোন হিচাপ কৰি থাকোঁতেই গ'ল। ব'লা ব'লা, দেৰিয়ে হৈছে। বেঙেনা লৈ লওক 30 টকা, 20 টকা কেজি বেঙেনা, তাজা তাজা বেঙেনা লৈ লওক। পপুৰ বহুত পঢ়িব মন আছে অ', তাক যদি আমি ভাল স্কুলখনত পঢ়াব পৰা হ'লে। আমাৰ দৰে দুখীয়া মানুহেনো ক'ত ভাল স্কুলত পঢ়াব পাৰিম অ'? ভগৱানে আমাক এফালে দিলে এফালে নিদিয়ে। মা, মা, দেউতা। পপু, আহিলা? ইমান চিঞৰি চিঞৰি আহিছে যে, আজি কিবা হ'ল নেকি? হ'লতো। কি হ'ল আকৌ? মই আজি স্কলাৰশ্বিপ পালো। কি? মা, মই এতিয়া ভাল স্কুলত পঢ়িম আৰু তোমালোকে কোনো খৰচ পাতি দিব নালাগে। হে ভগৱান, আপুনি চকু মেলি চালে আৰু। দেউতা, মোক কেনেকুৱা লাগিছে? ৱাহ পপু, বহুত ধুনীয়া লাগিছে, পুৰা মন দি পঢ়িবা। বাবা, এতিয়া চাবা, মই বহুত মন দি পঢ়িম আৰু এদিন হ'লে তুমি ডাঙৰ মানুহ হৈ দেখুৱামেই। পপু, ভালদৰে থাকিবা আৰু লগৰবোৰৰ লগত মিলিজুলি থাকিবা। মন দি পঢ়িবা আৰু মোৰ খবৰ ল'বলৈ নাপাহৰিবা আকৌ। মা, তুমি যে আৰু। হেল্ল', মা, কি কৰিছা? দেউতাই বজাৰৰ পৰা আহিবৰ হ'ল যে, মই ভাতকেইটা বনাই দিছোঁ। আচ্ছা, দেউতাৰ বেপাৰ কেনেকুৱা চলিছে? ইমান ভাল নহয় অ' পপু, বজাৰত চব্জি বেপাৰী বহুত ওলাইছে, সেইকাৰণে দেউতাৰ বেপাৰ এইকেইদিন ভাল হোৱা নাই। হয় নেকি মা? হেৰি, শুনিছানে? ৰবা দেই, দেউতা আহিলে চাগে, মই পানী এগিলাচ দি লওঁ। পপু, কোৱা, তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? ভালে চলিছে মা, মই এবাৰ গোটেই ক্লাছটোৰ ভিতৰত টপত গৈছোঁ। বহুত ভাল লাগিছে কথাষাৰ শুনি। ঐ মা, মোৰ ইয়াত পঢ়ি শেষ হ'বলৈ বেছি দিন নাই। মই ইয়াত পঢ়াৰ চান্স এটা পাইছোঁ। কি চান্স পাইছা পপু? কিন্তু মা, মোক অলপ পইচাৰ প্ৰয়োজন আছিল। তুমি পইচা কথা চিন্তা নকৰিবা, আমি আছোঁ নহয়। মা, মই লণ্ডনত পঢ়াৰ সুবিধা এটা পাইছোঁ। থকা খোৱা আৰু পঢ়াৰ সুবিধা চৰকাৰে কৰি দিছে, কিন্তু যোৱা আৰু পকেট খৰচ নিজৰ হয়। তাকে মই চিন্তা কৰি আছোঁ, যাওঁ নে নাযাওঁ। ইমান ভাল সুবিধা এটা পাইছা, দেউতাই মই তোমাৰ কাৰণে পইচা কেইহেজাৰমান গোটাই থৈছোঁ, তুমি চিন্তাই নকৰিবা। মোক 1000-2000 নহয় মা, 2 লাখ টকাৰ প্ৰয়োজন আছে। 2 লাখ? ইমানকৈ টকা ক'ত পাওঁ? সেইকাৰণেতো নাযাওঁ বুলি ভাবিছোঁ। কেলে তেনেকৈ ভাবিছা পপু, মই আছোঁ নহয়। তুমি যোৱা, ভালকৈ পঢ়াগৈ, পইচাৰ ব্যৱস্থা মই কৰিম। কিন্তু দেউতা, ইমানবোৰ টকা ক'ত পাবা? তোমাৰ দেউতা জীয়াই আছে পপু, তুমি চিন্তা নকৰিবা। লাভ ইউ পাপা। ইমানবোৰ টকা এতিয়া ক'ত পাবা? তাকেইতো চিন্তাত পৰিছোঁ। মই মোৰ ল'ৰাৰ সপোন কেতিয়াও নাভাঙো, কিবা নহয় কিবা কৰিমেই মই। কাৰোবাৰ পৰা সুতত ল'বলৈনো ইমানবোৰ টকা ক'ত দিব? আমি নহ'লে ঘৰটোৱে বিক্ৰী কৰি দিওঁ, জমিদাৰ দেউতাই 2.5 লাখমান টকা দিব। কিন্তু আমি থাকিম ক'ত? পপুক যদি আমি 2 লাখ টকা দিওঁ, আমাৰ হাতত 50,000 টকা থাকিব। তাকে আমি সৰুকে এটা ৰুম লৈ থাকিব লাগিব। The next day. এয়া লোৱা তোমাৰ 2.5 লাখ টকা।
কোৱা। ঘৰৰ মালিকে কৈছে এইকেইদিনতে যদি আমি ঘৰৰ ভাড়াটো নিদিওঁ আমাক উলিয়াই দিব বোলে। কি কৰোঁ মই কোৱা? শাক পাচলিবোৰো বিক্ৰী বাৰ্তা কম হৈছে। পইচা ক'ত উলিয়াও এতিয়া? The next day. আমাক কিবা খাবলৈ দিয়ক, আমাক কিবা খাবলৈ দিয়ক, আমাক কিবা খাবলৈ দিয়ক। মা, ঐ মা, আৰে ইয়াতচোন তলা মৰা আছে। ককাই, এই মানুহঘৰ ক'ত গ'ল? পুতেকক পঢ়াবৰ কাৰণে মাটিডোখৰ বিক্ৰী কৰি তেওঁলোকে চহৰলৈ গুচি গ'ল। কি? মোক পঢ়াবৰ কাৰণে মা দেউতাই নিজে থকা ঘৰটোকে বিক্ৰী কৰিলে? ককাই, ইয়াত যে বহিছিল চব্জি বেপাৰীজন, ক'ৰবাত দেখিছেনে? দেখিছিলোঁ বাৰু, কিন্তু আজি 2 মাহ ধৰি তেওঁলোকে ইয়ালৈ নাহাই হ'ল। হে ভগৱান, মোৰ মা দেউতাক এতিয়া মই ক'ত বিচাৰি পাওঁ? মা, দেউতা, তোমালোক ইয়াত? পপু তুমি আহিলা? মোৰ পপু? পঢ়া সপোন পূৰণ হ'ল না পপু? হয় দেউতা, মই এতিয়া ডক্তৰ হৈ গ'লোঁ। ব'লা ব'লা, তোমালোকে গাড়ীত উঠা আৰু মোৰ লগত ব'লা।